9 ডিচেম্বৰৰ পৰা জিলিকি উঠিব পাৰে এই ৰাশিৰ লোকসকলৰ ভাগ্য। প্ৰতিটো কামতে পাব সফলতা। গ্ৰহসমূহৰ ৰাজকুমাৰ বুধক নৱগ্ৰহৰ মাজত এক অতি বিশেষ গ্ৰহ বুলি গণ্য কৰা হয়। জ্যোতিষত বুধক ব্যৱসায়, একাগ্ৰতা, বৌদ্ধিক ক্ষমতা আৰু বুদ্ধিৰ কাৰক হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত বুধ ৰাশিৰ পৰিৱৰ্তনে নিশ্চিতভাৱে 12টা ৰাশিৰ জীৱনত কোনোবা নহয় কোনোবা প্ৰকাৰে প্ৰভাৱ পেলায়। আপোনালোকক কওঁ যে এটা নিৰ্দিষ্ট সময়ৰ পিছত বুধ ৰাশিৰ লগতে নক্ষত্ৰ মণ্ডলো সলনি কৰে, যাৰ ফলত প্ৰতিটো ৰাশিৰ লোকৰ জীৱনত কোনোবা নহয় কোনোবা প্ৰকাৰে নিশ্চয় প্ৰভাৱ পৰে। আপোনালোকক কওঁ যে বুধ গ্ৰহ অতি সোনকালে শনিৰ নক্ষত্ৰ অনুৰাধাত প্ৰৱেশ কৰিবলৈ ওলাইছে। শনি নক্ষত্ৰ মণ্ডলত থকাৰ বাবে কিছুমান ৰাশিয়ে বাম্পাৰ লাভ কৰিব পাৰে। বুধ গ্ৰহৰ পৰা অনুৰাধা নক্ষত্ৰত যোৱাৰ পৰা কোনবোৰ ৰাশিয়ে বহু উপকাৰ পাব পাৰে জানো আহক। দৃক পাঞ্চাঙৰ মতে ব্যৱসায়ৰ দাতা বুধে 9 ডিচেম্বৰৰ পুৱা 12:29 অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰিব আৰু 24 ডিচেম্বৰলৈকে এই নক্ষত্ৰ মণ্ডলত থাকিব। আকাশৰ 27টা নক্ষত্ৰ মণ্ডলৰ ভিতৰত ই 17 নং নক্ষত্ৰ মণ্ডল। ইয়াৰ প্ৰভু শনি আৰু ৰাশি বৃশ্চিক ৰাশি। নক্ষত্ৰ মণ্ডলত আপোনাৰ বন্ধুৰ আগমনে কিছুমান ৰাশিৰ লোকৰ জীৱনত সুখ কঢ়িয়াই আনিব পাৰে। বৃষ ৰাশি। অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰি এই ৰাশিৰ 7ম স্থানত থাকিবলৈ গৈ আছে বুধ। এনে পৰিস্থিতিত এই ৰাশিৰ লোকে বাম্পাৰ বেনিফিট পাব পাৰে। প্ৰতিটো ক্ষেত্ৰতে সফলতা লাভ কৰাৰ লগে লগে অভাৱনীয় আৰ্থিক লাভৰ সম্ভাৱনা থাকে। পূৰ্বপুৰুষৰ সম্পত্তিৰ জৰিয়তেও বহু সুবিধা লাভ কৰিব পাৰি। কেৰিয়াৰৰ ক্ষেত্ৰতো বহু সুবিধা পাব পাৰে। আপোনাৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব পাৰে। এনে পৰিস্থিতিত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব পাৰে। প্ৰমোচন পাব পাৰে। ব্যৱসায়তো বিপুল লাভৰ সম্ভাৱনা আছে। আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলৰ জৰিয়তে আপুনি বিপুল লাভ উপাৰ্জন কৰিব পাৰে। অৰ্থনৈতিক অৱস্থাও ভাল হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও আপুনি সঞ্চয়তো সফল হ'ব পাৰে। প্ৰেম জীৱন ভাল হ'বলৈ গৈ আছে। আপোনাৰ সংগীৰ সৈতে ভাল সময় পাৰ কৰিব। স্বাস্থ্য ভাল হ'ব। সিংহ ৰাশি। এই ৰাশিত বুধ 4ৰ্থ স্থানত থাকিব। এনে পৰিস্থিতিত এই ৰাশিৰ লোকে আৰাম আৰু সুবিধা বৃদ্ধি হোৱা দেখিব পাৰে। ইয়াৰ দ্বাৰা এখন বাহন আৰু সম্পত্তি ক্ৰয় কৰাৰ সপোন পূৰণ হ'ব পাৰে। ইয়াৰ লগতে আপুনি বিনিয়োগ কৰিও বহু সুবিধা লাভ কৰিবলৈ গৈ আছে। ব্যৱসায়ৰ ক্ষেত্ৰতো আপুনি বহুত সুবিধা লাভ কৰিব পাৰে। ইয়াৰ লগতে আপুনি আপোনাৰ প্ৰতিদ্বন্দ্বীসকলক প্ৰতিযোগিতা দিয়া দেখা যাব। ভাল আৰ্থিক লাভৰ সম্ভাৱনাও আছে। ইয়াৰ সহায়ত আপুনি নতুন সম্পত্তি কিনিব পাৰিব। প্ৰেম জীৱন ভাল হ'বলৈ গৈ আছে। আপুনি আপোনাৰ সংগীৰ সৈতে ভ্ৰমণ বা ডেটত যাব পাৰে। কন্যা ৰাশি। এই ৰাশিত বুধ গ্ৰহ অনুৰাধা নক্ষত্ৰত প্ৰৱেশ কৰি 3য় স্থানত থাকিবলৈ ওলাইছে। এনে পৰিস্থিতিত এই ৰাশিৰ লোকে নিজৰ জীৱনত বিশেষ ফল দেখিবলৈ গৈ আছে। ভাই ভনীৰ লগত ভাল সময় কটাব পাৰি। কেৰিয়াৰৰ ক্ষেত্ৰতো বহুতো সুবিধা পাব পাৰি। ইয়াৰ লগতে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা সম্পূৰ্ণ সমৰ্থন পোৱাৰ সম্ভাৱনাও আছে। ব্যৱসায়ত বিপুল লাভ উপাৰ্জন কৰাত সফল হ'ব পাৰে। আপোনাৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফলাফল পাব পাৰে। প্ৰেম জীৱন ভাল হ'বলৈ গৈ আছে। ইয়াৰ লগে লগে আপোনাৰ জীৱনত সুখৰ প্ৰৱেশ ঘটিব পাৰে।